হাইপাৰ ডেলিভাৰী আছে মানে বেলেগটো একদম বেলেগ টোটেলি। নমস্কাৰ বন্ধুসকল আজি আমি চাপট গ্ৰামৰ পৰা কিমান কিলোমিটাৰ হ'ল? 110 মান হ'ব। 110 ন? আমি 110 কিলোমিটাৰ দূৰ ইয়াতে কাকৈজানা ফৰেষ্ট ইয়াতে আমি আহি পাইছোঁ। মোৰ লগত আছে হৰমোহন দা। এখেতক মই পৰিচয় কৰাই দিব বিচাৰিছোঁ। এখেত হৈ আছে প্ৰকৃতিৰ প্ৰেমী আৰু তেখেত বহুত ৰেস্কিউ কৰিছে এতিয়ালৈকে। আটাইতকৈ ডাঙৰ কথা হ'ল আজি আমি অসমত আমাৰ লোৱাৰ আছামত প্ৰথমবাৰৰ কাৰণে আমি ভাইপাৰ পাইছোঁ। হৰমোহন দা আজি ভাইপাৰটো ৰেস্কিউ কৰিছিল। ক'ৰ পৰা কৰিছিল ৰেস্কিউটো? আপোনাৰ আমাৰ কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টত এখন বায়'ডাইভাৰ্চিটি পাৰ্ক এখন আছে, তাতে আমি এইটো ৰেস্কিউ কৰিছোঁ। বন্ধুসকল আপোনালোকে চাব পাৰিছে এইডাল হৈ আছে ৰাছেল ভাইপাৰ। আমাৰ অসমত আচলতে ৰাছেল ভাইপাৰ পোৱা নাযায়। আমাৰ অসমত ৰাছেল ভাইপাৰ একেবাৰে কম। চাব পাৰিছে কেনেকুৱা এইটো চিটি মাৰাৰ নিচিনা শব্দ কৰে। আৰু এইটো হৈ আছে মষ্ট হাইলি ভেনমাছ স্নেক হৈ আছে ৰাছেল ভাইপাৰ। আমাৰ কি অসমত পোৱা নাযায়, সাধাৰণতে লোৱাৰ আছামত ফাৰ্ষ্ট টাইম আমি ৰেস্কিউ কৰিছোঁ। চাব পাৰিছে। আৰু ই বাইট কৰাৰ কাৰণে বহুত এক্সপাৰ্ট হয়, কিন্তু ই বাইট কৰাৰ কাৰণে বহুত এক্সপাৰ্ট হয়। আৰু মই ক'ব বিচাৰিছোঁ ৰাছেল ভাইপাৰ হৈ আছে আমাৰ এনেকুৱা এটা প্ৰজাতি যাৰ দেহাত হোমোটক্সিক ভেনম আছে। আমাৰ সাধাৰণতে যিবোৰ কোব্ৰা আৰু ক্ৰেটত নিউৰটক্সিক, ইয়াৰ কিন্তু হোমোটক্সিক ভেনম। আৰু এটা কথা কওঁ, এইটো দেখিবলৈ একেবাৰে আমাৰ পাইথনৰ নিচিনা। চ' সকলোকে ওচৰতে কি ৰিকুৱেষ্ট কৰিম যে আপোনালোকে কোনো যাতে এইবোৰ সাপ দেখিলে পাইথন ভাবি যদি ৰেস্কিউ কৰিবলৈ যায়, বাইট হ'লে কিন্তু আমাৰ বহুত দিগদাৰ হৈ যাব। কাৰণ হোমোটক্সিক যিবোৰ ভেনম সাপ সেইবোৰ বাইট কৰিলে সাধাৰণতে আমাৰ যিবোৰ কোশিকা আছে সেইবোৰ ফাটি যায়। মুখেদিও তেজ ওলাই আহে, চকু দিও তেজ ওলাই আহে। লগতে কি হয়, য'ত কামোৰে সেইখিনি জেগা কিন্তু একেবাৰে কলাপছ হৈ যায়। বন্ধুসকল এনেকুৱা হৈছে যে ৰাছেল ভাইপাৰ বাইট কৰাৰ এবছৰৰ পিছতো পেচেণ্টে মৃত্যুমুখত পৰিছে। এই সাপডাল ভাইপাৰ ফেমিলিৰ পৰা বিলং কৰে, ভাইপাৰাইড ফেমিলিৰ পৰা বিলং কৰে। আৰু এই সাপডাল একেলগে মিনিমাম 20টাৰ পৰা 40টালৈকে ই কণী নাপাৰে। কিন্তু বন্ধুসকল ই কণী নাপাৰে, একেলগে কি কৰে পোৱালি দিয়ে, পোৱালি যোগায়। আচলতে এইটো হৈ আছে আপোনাৰ পেটৰ ভিতৰতে কণীবোৰ ইয়াৰ হেচ হয়। হেচ হোৱাৰ পিছত ই ডাইৰেক্ট পোৱালিহে মানে যোগায়। আৰু আটাইতকৈ ডাঙৰ কথা চাব পাৰিছে আপোনালোকে, ইয়াৰ এটা গঠন, ই এনেকুৱা বেণ্ড হৈ থাকিব। তাৰপিছত যেতিয়া খং উঠে তেতিয়া ৰাউণ্ড শ্বেপত আহে আৰু প্ৰেছাৰ কুকাৰ চিটিৰ নিচিনা শব্দ কৰিব, হয় না অমন দা? অমন দাও বহুত ভালকৈ জানে। তো মই সাধাৰণতে ইমান দূৰত অহাৰ এটাই কাৰণ যে যিহেতু সাপডাল ইয়াতে পোৱা গৈছে, এনেকুৱা প্ৰজাতিৰ সাপ নিশ্চয় আমাৰ ইয়াতে আছে, ইয়াতে ব্ৰিডিং হৈছে বা আছে, তাৰ কাৰণে এটা পোৱা গৈছে। তো আগন্তুক দিনত আৰু ওলাই আহিব। তো আপোনালোকক সকলোকে ভালকৈ মই এবাৰ দেখাব বিচাৰিছোঁ সাপডাল। এইডাল সাপৰ বস্তুটো গঠনটো চাব, গাত আপোনাৰ এনেকুৱা ৰাউণ্ড শ্বেপ, যিমানখিনি গাত কি আছে ৰাউণ্ড শ্বেপ পাব, এনেকুৱা ৰাউণ্ড পাব। আৰু আমাৰ পাইথনত কিন্তু এনেকুৱা নহয়। পাইথনত কি হ'ব আপোনাৰ ডাইৰেক্ট এনেকুৱা গোল ৰাউণ্ড নহ'ব। বন্ধুসকল এতিয়া আপোনালোকে এই দৃশ্যটো চাওক। ইয়াক যিমান আমি কি কৰি নিজকে ইয়াত বাইট কৰাৰ মানে কিহত আছে কিন্তু এতিয়া। আৰু ভাইপাৰ যেতিয়া বাইট কৰে এনেকুৱা ৰাউণ্ড হৈ লয়, তেতিয়া জাম্প কৰি পেলাই বাইট কৰে ভাইপাৰত, হয় না? হোমোটক্সিক ভেনম। আৰু ইয়াৰ ইণ্টাৰেষ্টিং ফেক্ট আৰু এটা আছে, ইয়াৰ যিটো ফেংছ হয়, ফেংছ দুটা বহুত ডাঙৰ হয়। আমাৰ এনেকুৱা চুজ ফুটা কৰি দিয়াৰ নিচিনা ইয়াৰ কেপাচিটি আছে, হয় না? ইমান ডাঙৰ ইয়াৰ ফেংছ হয়। বন্ধুসকল সাপডাল এতিয়া প্ৰেগনেণ্ট, তো সেইকাৰণে আমি ইয়াক বেছি আমনি নকৰিম। মই ইমান দূৰৰ পৰা অকল আহিছোঁ যে আমাৰ অসমত যিহেতু ফাৰ্ষ্ট টাইম পোৱা গৈছে, হৰমোহন দা ৰেস্কিউ কৰিছে, তো মই তেখেতক ধন্যবাদ দিব আহিছোঁ। আৰু লগতে আমিও অসমত এনেকুৱা ৰেস্কিউ কৰা নাই, ভাইপাৰ আমি ৰেস্কিউ কৰা নাই। আচলতে এই ভাইপাৰৰ ৰাছেল ভাইপাৰৰ মই স্পেচিয়েল ট্ৰেইনিং লৈ আহিছিলোঁ ঝাৰখণ্ডৰ পৰা, অকল ভাইপাৰৰ মানে কিহৰ কাৰণে মই ঝাৰখণ্ডত গৈছিলোঁ। আৰু ইয়াৰ বিষয়ে মই বহুত 3 মাহমান ইয়াত কি কৰি আহিছোঁ, ট্ৰেইনিং লৈ আহিছোঁ ভাইপাৰৰ কিহৰ।
তো বহুত ভাল লাগিছে আৰু মই সকলো দৰ্শকক দেখাব বিচাৰিছোঁ যে লোৱাৰ আছামত আমাৰ ফাৰ্ষ্ট টাইম ৰেস্কিউ হৈ আছে ৰাছেল ভাইপাৰ চাব পাৰিছে বহুত ধুনীয়া এটা দৃশ্য ইয়াক এনে ৰিলিজ কৰা ক'ত কথা চিন্তা কৰিছে মানে অলপ ইয়াক মানে অলপ খেৰ টাইপৰ হেৰি লাগে ঠিক খেৰ থকা জেগাত তো এনেকুৱা এইবিলাকতো ৰেচিডেঞ্চিয়েল এৰিয়া নহয় আছে ন এইটোৱে নহয় আৰু আছে মানে আগতে আমি বহুতকেইটা পাইছিলোঁ আচ্ছা কিন্তু আমি তেনেকুৱা কোনো ফটো কৰা নাই কোনো ভিডিঅ' কৰা নাই কোনো নিউজ কৰা নাই আচ্ছা 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 আজি মানে যে আমি জানিলে নহ'ব চবেই জানো হয় যে কাকো জানা যে ৰাছেল ফাইবাৰ আছে চবেই জানো সেইটো কাৰণে আজি অলপমান হয় শুনক আপোনালোকে শুনিব পাৰিছে দাদাই কি কৈছে আচলতে দাদাই ইয়াৰ আগতো ৰাছেল ভাইপাৰ ৰেস্কিউ কৰিছিলে কিন্তু তেনেকুৱা ফটোগ্ৰাফিও হোৱা নাছিল বা ভিডিঅ' হোৱা নাছিল কিন্তু প্ৰথমবাৰৰ বাবে এনেকুৱা ভিডিঅ' বা ফটোগ্ৰাফি হৈছে ফাৰ্ষ্ট টাইম কাৰণ তেখেতেও বিচাৰি আছে যে এই সাপডালৰ বিষয়ে আমি জনা উচিত লগতে এনেকুৱা এটা ৰেয়াৰ স্পেচিছ বুলি ক'লে আমাৰ অসমৰ কাৰণে ৰেয়াৰ স্পেচিছ এনেকুৱা এটা স্পেচিছ যিটো স্পেচিছ আমাৰ কাকৈজানাতো এভেইলেবল পোৱা যায় হয় মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে ইমান ধুনীয়া মানে পদক্ষেপ লৈছে আৰু আমি যদি ৰাছেল ভাইপাৰৰ বিষয়ে নাজানো তেতিয়াহ'লে কিন্তু আমাৰ বহুত মানে মানুহ ইয়াৰ বাইটত মানে মৃত্যুমুখত পৰিব কাৰণ আমাৰ অজগৰ যেতিয়া ওলাই আহে তেতিয়া কিন্তু আমাৰ চবে ধৰিবলৈ যায় এইটো আমাৰ তাতে আমাৰ চবতে একে হয় অজগৰ হ'লে মানে চবে ধৰিব যায় কোনোবা যদি এইটো আকৌ অজগৰৰ পোৱালি বুলি ভাবি পেলাই যদি আপোনালোকে কোনোবা ধৰিবলৈ যায় তেতিয়াহ'লে কিন্তু মৃত্যু অনিবাৰ্য কাৰণ এইটো দেখিবলৈ একেবাৰে অজগৰৰ নিচিনা চাব পাৰিছে দাদা ভাৰতৰ ভিতৰত নাম্বাৰত থাকে একো নাই তাৰমানে মই আহিছোঁ কাকৈজানা মই ফোন কৰিছিলোঁ এনে ৰিপৰ্টাৰ আহিছিলে তাৰমানে ধৰক এই আমাৰ অসমত এই প্ৰথমবাৰৰ বাবে আজি ৰাছেল ভাইপাৰ ৰেস্কিউ হ'ল এইটো হৈ আছে কাকৈজানা হয় ইয়াতে ভাইপাৰ বেলেগটো একদম বেলেগ টোটেলি একদম ভালে আছে পুৰা বডিত লৰি আছে পুৰা বডিত লৰি প্ৰেগনেণ্ট আছে না বন্ধুসকল আপোনালোকে চাব পাৰিলে অলৰেডি আমি ইয়াতে বহুত দূৰ আমি লৈ আহিছোঁ ইয়াক এতিয়া আমি ৰিলিজ কৰিম তো হনুমান দা আপুনি ৰিলিজ কৰি দিয়ক এতিয়া আমাৰ হনুমান দা দাদা হাতদি আমি ৰিলিজ কৰাই দি আছোঁ চাব পাৰিছে চাউণ্ডটো প্ৰেছাৰ কুকাৰ চিটি যাব কিন্তু নিজে যায় বন্ধুসকল আপোনালোকে চাব পাৰিছে আমি অলৰেডি সাপডালক ইয়াতে ৰিলিজ কৰি দিলোঁ আৰু হয় বন্ধুসকল আপোনালোক চালে আমি অলৰেডি সাপডালক ৰিলিজ কৰি দিলোঁ মই শেষত আকৌ হৰমন দাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আজি বিগত 17 বছৰ ন 18 বছৰ ধৰি মই প্ৰকৃতিৰ হকে কাম কৰি আছোঁ আৰু এই সাপৰ ওপৰত কাম কৰা মোৰ আজি 12 বছৰ চ' বন্ধুসকল চাব পাৰিছে 12 বছৰ ধৰি সাপৰ লগত কাম কৰি আছে সৰ্পবন্ধু আমাৰ হৰমন দা আমি একে কিহতে আছোঁ তো মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আজি মোক মাতিছে ৰাতিপুৱা ভাগতে ফোন কৰিছে দাদা এনেকুৱা ৰাছেল ভাইপাৰ এটা ৰেস্কিউ হৈছে
তো মই সেইকাৰণে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ কাৰণে হয়তো আজি আপোনালোকক মই এই ৰাছেল ভাইপাৰৰ বিষয়ে ৰাছেল ভাইপাৰক অন কেমেৰা দেখুৱাব পাৰিলোঁ, লগতে ৰাছেল ভাইপাৰৰ বিষয়ে অকণমান হ'লেও মানে আপোনালোকক ইনফৰ্মেশ্যন দিব পাৰিলোঁ। বন্ধুসকল, লগতে এটা কথা কৈছোঁ যে আমাক দেখি পেলাই আপোনালোকে কিন্তু কেতিয়াও হাত ধৰিব ট্ৰাই নকৰিব। হাত ধৰাৰ কাৰণে এটা কৌশল লাগে, এটা টেকনিক লাগে, এটা ট্ৰেইনিঙৰ দৰকাৰ আছে। চাব পাৰিছে ভাইটি আছে, ভাইটিয়ে হৰমনদাৰ লগতে এতিয়া কাম কৰি আছে, তেখেতে স্নেক ৰেস্কিউ কৰি আছে, শিকি আছে, ট্ৰেইনিঙত আছে। তো এনেকৈ ট্ৰেইনিং লোৱাৰ পিছতহে আজি 12 বছৰ ধৰি কাম কৰাৰ পিছতে তেখেতে ট্ৰেইনিং দিছে কাৰোবাক। তো তেখেতে বহুত অভিজ্ঞ আৰু তেখেতৰ পৰা তেখেতে ট্ৰেইনিং লৈ পেলাইহে এইবোৰ কামত হাত দিব। তো সকলোকে অনুৰোধ কৰিছোঁ য়াং জেনেৰেশ্যন যাতে দেখি পেলাই আমাক দেখি পেলাই কপি কৰিবলৈ নাযায়, তাৰ কাৰণে ট্ৰেইনিঙৰ দৰকাৰ আছে। আপোনালোকে ট্ৰেইনিং লৈ পেলাই যদি নেচাৰৰ প্ৰতি কাম কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। আৰু লগতে মই আজি মানে অশেষ মানে ধন্যবাদ জনাম যে দাদা যে ইমান দূৰৰ পৰা আমাৰ বিশ্বজিৎ দাদা ইমান দূৰৰ পৰা আহিছে, অকল প্ৰকৃতিৰ প্ৰতি মৰম থকাৰ কাৰণেহে ইমান দূৰৰ পৰা তেল পানী খৰচ কৰি আহিছে। তাৰ কাৰণে আমি কি কৰিম, আমি তেওঁক ধন্যবাদহে দিব পাৰিম। নিশ্চয় নিশ্চয়, একো নাই। মই যেনেকুৱা কৰি আছোঁ আপোনাৰ হয়তো আমি একেটা কাম কৰি আছোঁ। তো আমি দুয়োজনে হাত ধৰি চলিব লাগিব, আমি দুয়োজনক সহায় কৰি থাকিব লাগিব, তেতিয়াহে আমাৰ কামবোৰ আৰু বেছি ভালকৈ হৈ থাকিব, মজবুত হ'ব। বন্ধুসকল, আজিৰ কাৰণে ইয়াতে আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে লগ পাম। জয় হিন্দ, জয় ভাৰত।